কৰি আছা? এয়া এওঁ বনাই দিছে সোণৰ। হয় নেকি? চাওঁ বহাচোন, বহাই কি বনাই দিছে ন? ভালে কৰিছে দিয়া, দিব লাগে ন। মোৰ বিৰাট হেঁপাহ আছিল এনেকে এটা খাৰু পিন্ধিব। একো নহয় দিয়া, তোমাক দিছে ন, ভাল লাগিছে ভাল লাগিছে। সৰুতে স্কুল যাব নোখোজে, একো কৰিব নোখোজে, ইমান টানি টানি চোচৰাই চোচৰাই লৈ যাওঁ স্কুলত। পঢ়া শুনা কৰিলে, এতিয়া ইনকাম কৰি আছে ন, তোমাক বনাই দিছে ন, ভালে লাগিছে দিয়া। হ'ব মই সেইকাৰণে সুখী তোমাক দিয়াৰ কাৰণে। ৰাতি ৰাতি বহি থাকো তাৰ কাৰণে চাকৰি পঢ়া শুনা কৰে। তথাপি ভাবিছিলো ডাঙৰ হৈ কিবা এটা দিব, চাকৰি ঠাকৰি পালে। তোমাৰ কাৰণে মোৰ ভয় বৰ সুখী, তোমাক দিছে নহয়, মোৰ বৰ ভাল লাগিছে দেই। দেউতাই আকৌ সোণ বনাই দিছিল, নিদিয়া নহয়, এতিয়াহে নাই। কচিং কৰিব লাগে, কিবা কিবি কৰিব লাগে, সেই ইমান পইচা ক'ত পাম ন, মোৰ সোণ কোপা চব বিক্ৰী কৰি কৰি তাক পঢ়াইছো। ভাবিছো ডাঙৰ হলে কিবা এটা বনাই দিব, কিন্তু নাই দিয়া। হ'ব দিয়া, একো নাই, মই তোমাক দিছে নহয়, মই তোমাৰ কাৰণে বৰ সুখী দেই। মা ভাত নাখাওঁ, ভাত নাখাওঁ, পেটত জ্বলন, মাথাত বিষ। নোৱাৰো মই ভাত চাত খাব নোৱাৰো, হজম নহব ভাত, হজম নহব, খাব নোৱাৰো। কিবা কৈছে নেকি? জ্বলি আছে, জ্বলি আছে। এই মোৰ খাৰু পাত সোণৰ খাৰু পাত। খাৰু তোমাৰ কাৰণে মই বৰ সুখী দেই। কি